পানী মেটিকা হয় এইবোৰ আৰু পানী মেটিকা মানে কিছুমানে মেটকাৰ কৰ বুলি কয়। এয়া আমাৰ বাবাই পথাৰৰ পৰা আনিছে। গাঁৱত থাকিলে এয়ে ভাল, যিকোনো বস্তু এটা পুতুককৈ বনাব পাৰি। মানে আনি কিনে কোনো খৰচে নাই, আনিছে আৰু বাকলিটো গুচাই দিছে আৰু ৰান্ধিছে। এনে বাকলি গুচাই দিয়াৰ পিছত এনেকুৱা হৈছে। আৰু সেউজীয়া ফুল মেটেকাৰ বহুত ভাল লাগে চাই। আৰু ছোৱালীজনীয়ে এনেকৈ এৰুৱাই আছে, লগতে ময়ো এৰুৱাইছিলোঁ। এইখিনি এৰুৱাৰ পিছত ওলাইছে আৰু এইখিনি পিঁয়াজ জলকীয়া বেছিকৈ দি ভাজিব লাগে, বহুত ভাল লাগে। আৰু কিছুমানে এই চানা মাছ যে আছে, মোৱা মাছ, সেইটো দিও ভাজি খাব পাৰি। মেটেকাৰ মই বহুত বেছি ভাল পাওঁ, মানে মাছ নিদিয়াকৈও ভাল পাওঁ আৰু দিলেও ভাল পাওঁ। আৰু এইয়া মাহঁতৰ ঘৰত আছোঁ। আমাৰ গাঁৱৰ ঘৰত থাকিলেতো ক'বই নালাগে, ইমান মজা, ইমান ফূৰ্তি লাগে নহয়। গাঁৱৰ পৰিৱেশ মই বহুত ভাল পাওঁ। আৰু এয়া গাঁৱত, আপোনালোকে বাৰু আহিছিল নে গাঁৱত? জনৰ গাঁৱত ঘৰ টাউনত থাকে, এয়া আমাৰ গাঁৱৰ ঘৰ। গাঁৱত থাকিলে নতুন নতুন বস্তু সদায় দেখিবলৈ পাওঁ, নহয়নে ফ্ৰেণ্ডছ? ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে।